Welcome to our YouTube channel JITEN official. মই বৰ্ষা আপোনালোকৰ মাজত আকৌ নতুন এটা লাইভ ষ্টৰী লৈ আৰু আজি লাইভ ষ্টৰী হৈছে নগাঁৱৰ পৰা নাম ভাৰ্গবী। আহকচোন আজি লাইভ ষ্টৰীত কি লিখিছে তাই শুনি যাওঁ। হাই বৰ্ষা বা, মোৰ নাম ভাৰ্গবী আৰু মোৰ ঘৰ নগাঁৱত আৰু মোৰ বয়ফ্ৰেণ্ডৰ নাম আছিল পিংকু। তাৰ ঘৰ হৈছে নগাঁৱৰ কামৰূপত। বৰষা বা, তাৰ লগত মই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিলোঁ। সেইদিনা আছিল 2020 চনৰ 27 মে তাৰিখ আৰু সেইদিনা মোৰ বহুত বৰ লাগি আছিল। সেইবাবে মই অলপ ফেচবুক চলাই আছিলোঁ। তো আজিকালি ইণ্টাৰনেটৰ জৰিয়তে সকলো মানুহে সকলোতে চিনাকি হ'ব পাৰে আৰু ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ক্লাব হাউচ এইবোৰৰ জৰিয়তে মানুহে বহুতৰ লগত চিনাকি হৈছে। তেনেদৰে ভাৰ্গবীও চিনাকি হৈছিল এজন ল'ৰাৰ লগত ফেচবুকৰ জৰিয়তে আৰু ল'ৰাজনৰ নাম আছিল পিংকু। আগলৈ তেওঁ কি লিখিছে আহকচোন শুনি যাওঁ আজি লাইভ ষ্টৰী। তাৰ অলপ পিছত মই ফেচবুকত প'ষ্ট এটা দিলোঁ। প'ষ্টটো এনেধৰণৰ আছিল, আস্কিং মি এ কুৱেশ্যন বুলি। তাৰপিছত প'ষ্টটো চাই বহুতে কমেণ্ট কৰিছিল, বাট মই কমেণ্ট ৰিপ্লাই কৰা নাছিলোঁ। অলপ সময় পিছত পিংকুৰ কমেণ্টটো চালোঁ। তাত লিখা আছিল, হোৱাটছএপ নম্বৰটো দিবা নেকি? তাৰপিছত প্ৰফাইলটো চালোঁ, ভাবিলোঁ ৰিপ্লাই এটা কৰি দিওঁ বুলি। মই কমেণ্ট ৰিপ্লাই কৰিলোঁ, ইনবক্স মি বুলি, আৰু সি ইনবক্সত মেছেজ কৰিলে। তেনেকৈ অলপ সময় কথা পতাৰ পিছত মই তাক নাম্বাৰটো দি দিলোঁ। তেনেকৈ সি মোৰ নাম্বাৰটো পাই হোৱাটছএপত মেছেজ কৰা হ'ল। মই মাজে সময়ে তাৰ লগত হোৱাটছএপত কথা পাতিছিলোঁ। তাই ফেচবুকত প'ষ্ট কৰাৰ লগে লগে বহুত কমেণ্ট আহিছিল, কিন্তু তাই কাৰো কমেণ্ট নিদি কেৱল পিংকুৰ কমেণ্ট দিছিল। চাওকচোন ভাগ্য কেনেকুৱা। আগলৈ কি হয় আহকচোন শুনি যাওঁ আজি লাইভ ষ্টৰী। আৰু এনেদৰে এদিনবোৰ পাৰ হৈ গৈ আছিল। তাৰ SMS আহিবলৈ কমিব ধৰিলে। ময়ো নকৰা হ'লোঁ। যদিও সি মোক মাজে মাজে মেছেজ কৰিছিল, মই ৰিপ্লাই কৰা নাছিলোঁ। তেনেকৈ এদিনবোৰ গৈ থাকিব ধৰিলে। তাৰ কেইদিনমান পিছৰে পৰা আমি বহুত কথা পাতিব ল'লোঁ। এদিন হঠাৎ সি মোক হোৱাটছএপত ভইচ মেছেজ এটা দিলে আৰু মই কল কৰিবাচোন বুলি কেতিয়াবা কথা পাতিম বুলি ক'লোঁ। আৰু সি এদিন কল কৰিলে আৰু আমি বহুত কথা পাতিলোঁ। তাৰ ঘৰ কামৰূপত, যিহেতু মোৰ মাহী ঘৰৰ কামৰূপতে আছিল আৰু মই মাহীহঁতৰ ঘৰলৈ গৈ থাকোঁ। সেইদিনা কথা পতাৰ পিছত মই সকলোবিলাক গম পালোঁ তাৰ বিষয়ে। তো তেওঁলোকে কথা পাতিলে ফোনত আৰু তাৰ ঘৰ ভাৰ্গবী মাহীয়েকৰ ঘৰৰ ওচৰত। গতিকে আহকচোন আগলৈ কি লিখিছে ভাৰ্গবীয়ে শুনি যাওঁ আজি লাভ ষ্টৰীটো। আগলৈ লিখিছে ভাৰ্গবীয়ে, সেইদিনা আছিল 5 জুলাই। SMS কথা পাতি থাকোঁতে সি ক'লে, হে ভাৰ্গবী শুনা না। কোৱা। কথা এটা ক'ম, বেয়া পাবা নেকি? যদি বেয়া কথা হয় তেন্তে বেয়া পাম, আৰু যদি নহয় নাপাওঁ। আয়ো একো বেয়া কথা নহয়। কোৱা তেন্তে। কেনেকৈ ক'ম ধৰিবই পৰা নাই, অলপ লাজ লাগিছে জানা। হে কি যে নহয়, লাজ নকৰিবা, কোৱা কোৱা। মানে মই তোমাক ভাল পাই পেলাইছোঁ। ধেমালি কৰিছা ন মোৰ লগত? কি যে কোৱা নহয় তুমি, কিয় ধেমালি কৰিম তোমাৰ লগত। কেতিয়াৰ পৰা ভাল পোৱা তুমি মোক? যেতিয়াৰ পৰা কথা পাতিছোঁ তোমাৰ লগত তেতিয়াৰ পৰাই। আচ্ছা হয় নেকি? কেনেকৈ বিশ্বাস কৰিম তুমি যে মোক ভাল পোৱা? কেনেকৈ বিশ্বাস কৰিবা একোতো কৰিব নোৱাৰোঁ, বাট এটা কাম কৰিব পাৰোঁ। কি? আই লাভ ইউ ভাৰ্গবী। আই লাভ ইউ টু। বৰষা বা, সি মোক ফাইনেলি আই লাভ ইউ বুলি ক'লে আৰু
ময়ো একো নভাবাকৈ তাক আই লাভ ইউ টু বুলি কৈ দিলোঁ। নাজানো সিদিনাখন বৰষা বা মনটো বহুত ভাল লাগিছিল। লাহে লাহে কথা বাঢ়ি গ'ল আৰু পিছত মই কামৰূপ মাহীহঁতৰ ঘৰলৈ গ'লোঁ আৰু মই ভবাৰ দৰে তাক লগো পালোঁ। তো ফাইনেলি ভাৰ্গৱী আৰু পিংকু ৰিলেশ্যনত আহিলে আৰু তাই যিদিনা মাহীয়েকৰ ঘৰলৈ গ'ল সেইদিনা সি তাইক লগো কৰিলে। আগলৈ কি হয় আহকচোন নিচাওঁ আজি লাভ ষ্টৰী। লাভ ষ্টৰীটো ইণ্টাৰেষ্টিং হৈ গৈ আছে, কিন্তু আৰু অলপ ইণ্টাৰেষ্টিং হ'বলৈ আগলৈ আগবাঢ়িব লাগিব। আগলৈ কি লিখিছে আহক শুনি যাওঁ। বৰষা বা, আমাৰ দুটাৰ মাজত বহুত কাজিয়া হৈছিল। সৰু সৰু কিছুমান কথালৈ প্ৰায় হৈয়ে থাকে। দুদিন যদি তাক ভাল আকৌ দুদিন বেয়া, মাজে সময়ে কথা নপতাকৈ থাকিবলগীয়া হৈছিল। তেনেকৈ চলি থকাত এদিন সি বেলেগ ছোৱালী এজনীৰ লগত কথা পাতি ল'লে আৰু সেইবোৰ কথা মই সকলোবোৰ গম পালোঁ। গম পোৱাৰ পিছত সেইদিনাখন আমাৰ মাজত বহুত ডাঙৰ কাজিয়া হ'ল। সেইদিনা মই বহুত কান্দিছিলোঁ। তেনেকৈ আমি 7 দিন কথা নপতাকৈ আছিলোঁ। তাৰপিছত এদিন সি হঠাৎ মোলৈ কল কৰিলে। মই ফোনটো চাৰ্জত লগাই শুই আছিলোঁ, গমেই পোৱা নাছিলোঁ। সি বহুতবাৰ কল মেছেজ কৰিছিল। মই সাৰ পাই দেখি কল বেক কৰিলোঁ। সি তেতিয়া মোক ক'লে, হেল্ল'। ক হাৰে ইমান টাইমৰ পৰা কল কৰি আছোঁ, কলটোতো ৰিচিভ কৰিব পাৰা ন? মই শুই আছোঁ, কচোন কি কথা আছে। চৰি, মই তোক এৰি থাকিব নোৱাৰোঁ। তইহে যি টি কৈ থাক। হাৰে আজিৰ পৰা নকৰোঁ হ'ল, প্লিজ ক্ষমা কৰি দে। অঁ হ'ব দে, কৰিলে চাবি আকৌ। নকৰোঁ দে, তোৰ শপত। এনেকৈ আমি বহুত কথা পাতিলোঁ আৰু সিদিনা তাৰ লগত এটা বাৰ্থডে আছিল আৰু সি লগৰবোৰৰ লগত আছিল। তাৰপিছত মোৰ কলটো ৰাখি বাৰ্থডে খাই ঘৰলৈ উভতি আহোঁতে তাৰ এক্সিডেণ্ট হ'ল। এইফালে মই একো গমেই পোৱা নাছিলোঁ। তো পিংকুৰ যেতিয়া লগৰৰ বাৰ্থডে খাই আহি আছিল সেইদিনা তাৰ এক্সিডেণ্ট এটা হ'ল আৰু এইফালে ভাৰ্গৱীয়ে একো গমেই নাপায়। তো আগলৈ কি হয় জানিবলৈ আমি লাভ ষ্টৰীলৈ আগবাঢ়িব লাগিব। গতিকে আহকচোন শুনি যাওঁ আজি লাভ ষ্টৰী। পাছদিনা মই তাক কল কৰিলোঁ আৰু মোৰ ফোনটো মাকে ৰিচিভ কৰিলে। মই মাতটো শুনি ভয়তে কাটি দিলোঁ। আচলতে এনেকুৱা বহুতৰ লগতে হয়, যেতিয়া কলটো ফাইনেলি মাকে ৰিচিভ কৰে কিবা ভয় এটা সোমাই যায়। আৰু ঠিক তেনেকুৱা ভাৰ্গৱীৰ লগতো হ'ল। যেতিয়া তাই পিংকলে ফোন কৰিলে ফোনটো মাকে ৰিচিভ কৰিলে আৰু তাই ভয়তে ফোনটো কাটি দিলে। অলপ সময় পিছত মই তাৰ লগত আঁতৰি কল কৰিলোঁ আৰু সি মোক সকলো কথা ভাঙি পাতি ক'লে। বৰষা বা, মই সঁচাকৈ বহুত ভাঙি পৰিছিলোঁ। ভগৱানৰ কৃপাত সকলোবোৰ আগৰ নিচিনা হৈ গ'ল। কিন্তু এক্সিডেণ্টটো অলপ বেয়াকৈ হোৱাৰ বাবে সি বিহুত দিনলৈ ঘৰৰ ভিতৰতে শুই থাকিবলগীয়া হৈছিল। তেনেকৈ সকলোবোৰ ঠিকে চলি আছিল আৰু এদিন সি হঠাৎ মোক ক'লে মোক বোলে তাৰ ঘৰত একচেপ্ট নকৰে। তাৰ কিছুমান কথাৰ কাৰণে হেনো মোৰ লগত কথা পাতিবলৈ তাৰ মাকে মানা কৰিছে। বৰষা বা, মই এইবোৰ একো ভাবিয়ে পোৱা নাছিলোঁ। ময়ো কৈ দিলোঁ তেনেহ'লে হ'ব দে বুলি। তাৰপাছত সি মোক চবতে ব্লক কৰি দিলে। এনেদৰে বহুত দিন পাৰ হৈ পৰিছিল। আমি কথা নপতাকৈ থকাৰ পিছত গম পালোঁ যে সি বেলেগ এটা ৰিলেশ্যনশ্বিপত আছে বুলি। কথাটো গম পাই মোৰ বহুত কষ্ট হৈছিল বৰষা বা। কিয় সি মোৰ লগত এনেকুৱা কৰিলে বুলি। সাগৰ নীলা গভীৰ সপোন তোমাৰ দুচকুত। আকৌ এদিন মই মাহীহঁতৰ ঘৰলৈ গ'লোঁ। তাত সি মোক দেখা পালে। ঐ কেতিয়া আহিলি ইয়ালৈ? কালি আহিছোঁ। অঁ খবৰ ভালনে? ভাল, তোৰ? আছোঁ আৰু। এনেকৈ আমি আকৌ কথা পতা ষ্টাৰ্ট কৰিলোঁ। বহুত সময় আমি একেলগে টাইম স্পেণ্ড কৰিলোঁ। মৰম সাঁচিছো তোমাৰে নামতে সপোন দেখিছো তুমিও তো ফাইনেলি পিংকু বেলেগ এটা ৰিলেশ্যনত সোমাই পৰিছিল আৰু ভাৰ্গৱীক কৈছিল যে তাৰ ঘৰত বোলে একচেপ্ট নকৰে। কথাটো সঁচা নে মিছা আমি ইমান দূৰ নাজানো। জানিবলৈ হ'লে আমি আৰু আগলৈ আগবাঢ়িব লাগিব। গতিকে আগলৈ ভাৰ্গৱীয়ে কি লিখিছে আহকচোন জানো।
আগলৈ তাই লিখিছে, লাহে লাহে আমাৰ ঘৰত গম পাইছিল আমাৰ দুটাৰ কথা, আৰু সি মোক বহুত কথা কৈছিল। কিবা এটা কাজিয়া হ'লে সি মোক বহুত কথাই কৈ দিছিল, আৰু মই বহুত হাৰ্ট হৈছিলোঁ। কিন্তু তাৰ ঘৰত গম পোৱা নাছিলোঁ যে আমি আকৌ কথা পাতোঁ বুলি। কিছুদিনৰ পিছত আকৌ কাজিয়া হ'ল, আৰু আমি আকৌ কথা নপতাকৈ আছিলোঁ। এদিন ৰাতি 11টামান বজাত সি মোলৈ ফোন কৰিলে, আৰু মই ইমান ৰাতি কোনে কল কৰিলে বুলি ফোনটো ৰিচিভ কৰিলোঁ। হেল্ল', I love you ভাৰ্গৱী, হেল্ল', I love you ভাৰ্গৱী, I শুনিছানে? love you ভাৰ্গৱী, I love you ভাৰ্গৱী। বৰষা বা, সেইদিনা কিবা হৈছিল মই ভালদৰে বুজি নাপালোঁ। সি মাত্ৰ আই লাভ ইউ ভাৰ্গৱী, আই লাভ ইউ ভাৰ্গৱী তেনেকৈ কৈ থাকিল। পিছদিনা মই তাৰ লগৰ এটাৰ পৰা সকলো গম পালোঁ। সি সঁচাকৈ মোক বহুত ভাল পায়। তাৰপিছত সকলোবোৰ ঠিক হৈ গৈছিল। সেইদিনা মই অলপ বহুত হেপী ফিল কৰিছিলোঁ। এটা কথা গম পাইছিলোঁ যে মই তাৰ আকৌ সি মোৰ হৈ থাকিব বুলি। তাৰপিছৰ পৰা সকলো ঠিকে আছিল। মাজে সময়ে কাজিয়া আমাৰ হৈছিল বাৰু। কাজিয়া যিমানে কৰিছিল মৰমো সিমানে কৰিছিল। কথা এটা আছে নহয়, ৰিলেশ্যনশ্বিপত যদি কাজিয়াই নহয় তেনে মৰমনো বাঢ়িব কেনেকৈ। গতিকে যদিও পিংকু আৰু ভাৰ্গৱীৰ মাজত কাজিয়া হৈছিল, তথাপিও মৰমটো সিমানে বাঢ়ি গৈছিল। আগলৈ তাই কি লিখিছে, আহকচোন শুনি যাওঁ আজি লাভ ষ্টৰী। আগলৈ লিখিছে, বৰষা বা, তাৰ মৰম ভাল পোৱাবোৰ বহুত বেলেগ আছিল। লাহে লাহে আকৌ সকলোবোৰ ঠিক হ'ল। আমি দুটাই ভালদৰে থাকিব ল'লোঁ। কেতিয়াবা যদি মই খং কৰোঁ, তেতিয়া সি মোক বেছিভাগ চৰি কৈছিল, আৰু সেইটোৱে সিটোৰ পৰা দূৰত থাকিব পৰা নাছিলোঁ। আৰু যেতিয়া তাক লগ পাওঁ তেতিয়া তাক মই বহুত মাৰোঁ মৰমতে। বহুত ভাল লাগে যেতিয়া তাৰ লগত থাকোঁ। সেইখিনি সময় এনেকুৱা লাগে যেন তেনেকৈ থাকি যাওঁ সময়খিনি। তাক মই বহুত ভাল পাইছিলোঁ। ক'ব গ'লে ফাৰ্ষ্ট টাইম মই কাৰোবাক নিজতকৈ বেছি ভাল পাইছিলোঁ। আৰু কৈ নহয় বৰষা বা, কাৰোবাক নিজতকৈ বেছি ভাল পালে হেৰুৱাব লগা হয়। কথাষাৰ সঁচা। আগলৈ লিখিছে ভাৰ্গৱীয়ে, আমাৰ 1 years কমপ্লিট হ'ল ৰিলেশ্যনশ্বিপত, আৰু কেইদিনমান পিছত এনেকুৱা হ'ল। সিদিনা আছিল 24 জুন আৰু মোক লগ কৰিব মাতিলে, আৰু মই ঘৰৰ পৰা তেনেকৈ ওলাব নোৱাৰিছিলোঁ। বৰষা বা, মোৰ মা নাই, সেইবাবে মই মামা ঘৰতে থাকোঁ। সেইবাবে আইতাহঁতে ওলাব সোমাব কৰিবলৈ তেনেকৈ দিয়া নাছিল। কিন্তু তেনেকৈ ঘৰত মই মিছা কথা কৈ ওলাই গ'লোঁ আৰু তাক লগ পালোঁ। আৰু সেইদিনা মোৰ ফোনটো চেক কৰিছিল। মোৰ ফোনটো মানে মই আগতে লগৰ ল'ৰা এটাৰ লগত কৰাৰ ভিডিঅ'বোৰ স্ক্ৰীনশ্বট মাৰি থৈছিলোঁ, আৰু সেইবোৰ চাই সি বহুত খং কৰিলে আৰু মোক মাৰিলেও। সেইদিনা বহুত ডাঙৰ কাজিয়া হ'ল, আৰু মোৰ ফোনটো সি ঘৰলৈ লৈ গ'ল। সেইদিনা বহুত ডাঙৰ কাজিয়া হ'ল, আৰু মই বহুত ভয় খালোঁ ঘৰত কি ক'ম এতিয়া বুলি। পিছত ঘৰত সকলো কথা গম পালে মোক সেইদিনা বহুত মাৰিছিল। তাৰপিছত কেইদিনমানলৈ তাৰ লগত কথা পতা নাছিলোঁ। আকৌ ফোনটো পোৱাৰ পিছত তাৰ লগত কথা পতা হ'লোঁ, আৰু তাৰ কেইদিনমান পিছত যি হ'ল ভাবিলে এনেকুৱা লাগে যে মোক ভাল পাইছিল নে, আৰু যদি পাইছিল কিয় এনেকুৱা কৰিছিল। তো পিংকুৱে ভাৰ্গৱীৰ লগত কি কৰিছিল যে তাই এনেকৈ কৈছে সি মোক ভাল পাইছিল। আহকচোন জানি যাওঁ আজি লাভ ষ্টৰী। ভাল পাবনি শিকিলো, পায়ো হেৰুৱালো, ভাল পাব নাজানিলো। আগলৈ লিখিছে, সেইদিনা আছিল 1 আগষ্ট। মই আইতাৰ লগত আইতাহঁতৰ ঘৰলৈ গ'লোঁ। সি মোক তাতে লগ কৰিব ক'লে। মই লগ কৰিব ক'লোঁ আৰু গ'লোঁ। সেইদিনাও সি মোৰ ফোনত ছোৱালী এজনীৰ লগত মৰা পিক এখন দেখিলে। সেইদিনাও বহুত কাজিয়া হ'ল। তাৰ পিছদিনা মই ঘৰত আহিছিলোঁ। সি মোক সিদিনা ফাৰ্ষ্ট টাইম মোৰ কাৰণে লগ কৰিব ক'লে, বাট মই সিদিনা ওলাই যাব নোৱাৰিম বুলি ক'লোঁ, আৰু সি মোৰ পাপাক কল কৰিলে, আৰু সকলোবোৰ কথা সি কয়। এনেকুৱা কৰিলে মই আজিও বুজি নাপালোঁ। সিদিনাৰ পৰা ময়ো ভাবিলোঁ মই চেঞ্জ হ'ম, আৰু এই ভাল পোৱা সকলো কাম কৰিব ল'লোঁ। কিন্তু মই আজিও তাক ভাল পাওঁ, কিন্তু মোৰ লাইফত তাক কোনোদিনেই নিবিচাৰোঁ। কাজিয়া হোৱা 2 দিনমান পিছত সি বেলেগ ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত আহিলে, কিন্তু মই এতিয়াও অকলশৰে আছোঁ আৰু অকলশৰে থাকিম।
সি হেনো মোক বহুত ভাল পাইছিলে। যদি সঁচা পালে হয় তেনেহ'লে অকলে থাকি মোক জ্বলালে হয়, বেলেগ এজনী লাইফত আহিব বহুতবাৰ ভাবিলে হয় যে তাৰ নিজৰ সঁচা ফল পোৱা দেখালে। তাৰ কেইদিনমান পিছত সি আকৌ উভতি আহিব বিচাৰিছিল। নাজানো ইমানবিলাক কৰাৰ পিছত সি থাকিব পৰা নাছিল বোলে, কিন্তু মই আৰু সেইবিলাকত পৰিব নিবিচাৰিছিলোঁ। থাকোঁতে ভেলুৱে দিয়া নাছিল। এতিয়া আঁতৰি থাকোঁতে বুজি পাইছে কেনেকুৱা লাগে। ভাল পোৱা মই পাই থাকিম, কিন্তু তাক আৰু মোৰ জীৱনত নিবিচাৰোঁ আৰু মনৰ পৰা ওলাব পৰা নাই। থাকিম এতিয়া অকলশৰে, তাক মনত লৈ, তাৰ ভাল পোৱাবোৰ লৈ। ময়ো মনতে ভাবিছোঁ অকলশৰে থাকিম, কাৰো জীৱনত যাবলৈ নাই। তাৰ মিছা ভাল পোৱাবোৰে মনত লৈ আগুৱাই যাম। সেয়াই মোৰ লাভ ষ্টৰী। থেংক ইউ বা, তোমালোকে এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে যাৰ জৰিয়তে আমাৰ নিচিনা মানুহে তোমালোকৰ লগত নিজৰ ষ্টৰীবোৰ শ্বেয়াৰ কৰিব পাৰে। থেংক ইউ ভাৰ্গৱী, আমাৰ লগত তোমাৰ লাভ ষ্টৰীটো শ্বেয়াৰ কৰাৰ বাবে। বাট যদি পিংকুৱে তোমাক এই বেলেগৰ লগত ৰিলেশ্যনশ্বিপত থাকিব পাৰিছে, তুমিও পাৰিব লাগিব। তুমিও আগুৱাই যাব লাগিব, লাইফত ছাকচেছ হৈ দেখাব লাগিব। আৰু ভাল পোৱা চবৰে লগত হয় ভাৰ্গৱী, কিন্তু এইটো নহয় যে তুমি কাৰোবাক ভাল পোৱাৰ বাবে ৰৈ থাকিবা। যোন তোমাৰ লাইফৰ পৰা যাব বিচাৰিছে যাবলৈ দিয়া। তুমি এনেকৈ ভাবা যাতে সি গৈছে তোমাৰ বাবে, তাতকৈ ভাল আন কোনোবা হয়তো ৰৈ আছে আৰু লাইফত ছাকচেছ হোৱা দেখিবা। তুমি নিজে আগবাঢ়ি গৈছা আৰু এইবোৰ ভাল পোৱা প্ৰেম জীৱনত আহিয়ে থাকিব। গতিকে পাষ্ট পাহৰা আৰু ফিউচাৰৰ কথা ভাবা, প্ৰেজেণ্টৰ কথা ভাবা। এণ্ড তোমাৰ সুখৰ শুভকামনা কৰিলোঁ। থেংক ইউ। এণ্ড আপোনালোকে যদি লাভ ষ্টৰী শুনি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তোমাৰে নামতে মই সপোন ৰচিছো।